এই ভূমিকম্পৰ প্ৰভাৱ সৰ্বাধিক পৰিছে পাক অকুপাইড কাশ্মীৰৰ মিৰপুৰ অঞ্চলত। মিৰপুৰৰ 2 কিলোমিটাৰ পথ সম্পূৰ্ণৰূপে নিশ্চিন্ন হৈ পৰিছে, যাতায়াত ব্যাহত হৈ পৰিছে। বৰ্তমান সময়ত 90% বিল্ডিং অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈছে আৰু হাস্পতালত এই মুহূৰ্তত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। দুৰ্গম এটা পাহাৰীয়া অঞ্চল পাক অকুপাইড কাশ্মীৰৰ এই মিৰপুৰ অঞ্চল, য'ত এই ভয়ংকৰ ভূমিকম্পই কঁপাই গ'ল। অভিকেন্দ্ৰ সেই অঞ্চলত থকাৰ বাবে তাত সৰ্বাধিক ক্ষতি হোৱা পৰিলক্ষিত হৈছে। যিসমূহ দৃশ্যাংক আহিছে, এই দৃশ্যাংক দেখি আপোনাৰ বুকু কঁপি উঠিব। নেপালত এনেকুৱা দৃশ্য দেখিবলৈ পোৱা গৈছিল আৰু নেপালৰ পাছত এইবাৰ পাক অকুপাইড কাশ্মীৰত এনেকুৱা ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। ভূমিকম্পৰ ফলত ৰাজপথ ফাটি গৈছে আৰু ইয়াৰ ফলতে এইসমূহ বাহন সম্পূৰ্ণৰূপে সোমাই পৰিছে। 10 গৰাকীতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু ইয়াৰ ভিতৰত 3 গৰাকীকৈ শিশু আছে বুলি ইতিমধ্যে পাকিস্তান আৰ্মীৰ তৰফৰ পৰা জনোৱা হৈছে। 100তকৈ অধিক লোক আহত হৈছে। 10 গৰাকীৰ মৃত্যু হৈছে, মৃতৰ ভিতৰত 3 গৰাকীকৈ শিশু আছে আৰু 100 গৰাকীতকৈ অধিক লোক আহত হৈছে। আৰু ইয়াৰ অভিকেন্দ্ৰ পাকিস্তান ইণ্ডিয়াৰ যি বৰ্ডাৰ আছে, বৰ্ডাৰত থকা বুলি জানিব পৰা গৈছে, জম্মু কাশ্মীৰ ৰিজনৰ বৰ্ডাৰত। আৰু সেই অভিকেন্দ্ৰত ইয়াৰ প্ৰাবল্য 6.3 ৰিক্টাৰ স্কেলত আছিলে, অৰ্থাৎ অভিকেন্দ্ৰত 6.3 প্ৰাবল্যৰ আছিলে। ভাৰত পাকিস্তান সীমান্তৰ জম্মু কাশ্মীৰ অঞ্চলত ইয়াৰ অভিকেন্দ্ৰ আছিলে আৰু 6.3 প্ৰাবল্যৰ এই ভূমিকম্পৰ ফলতে পাক অকুপাইড কাশ্মীৰৰ মিৰপুৰত এই হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।